আজি শিক্ষক দিৱসৰ দিনা মোৰ শ্ৰদ্ধাৰ গুৰুসকল সোঁৱৰিছোঁ। তেওঁলোকে আমাক শিক্ষা দান কৰি আজি যিটো পৰ্যায়ত আমাক আগবঢ়াই লৈ আহিলে তাৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, আজি শিক্ষক দিৱসৰ দিনা এটা মোৰ মনত আহিছে, চিন্তা এটা মোৰ মনত আহিছে, সেইকাৰণে মই এইটো কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজি 5 ছেপ্টেম্বৰ দিনাই সাধাৰণতে কি হয়, শিশুসকলৰ মাজত আগদিনাই বহুত ধৰণৰ বিভিন্ন ধৰণৰ উৎসাহ উদ্দীপনাৰ নিজৰ মনত আহি থাকে। তেওঁলোকে কেনেকৈ আজি শিক্ষক দিৱসৰ দিনা কেনেকৈ শিক্ষাগুৰুসকলৰ লগত কেনেকৈ দিনটো কটাব, সেইকাৰণে আগদিনাই তেওঁলোকৰ প্ৰিপাৰেশ্যন চলি থাকে। তেওঁলোকে বিভিন্ন হয়তো কিছুমানে গিফ্ট নিজে বনায় বা কিছুমানে গিফ্ট কিনি আনি শিক্ষাগুৰুসকলক দান কৰিবলৈ তেওঁলোকে অপেক্ষা কৰি থাকে। তো মোৰ কথাটো হ'ল, যেনেকৈ শিক্ষক দিৱসৰ দিনা শিশুসকলে শিক্ষাগুৰুসকলক ভালদৰে বা সন্মান সহকাৰে বা এটা সামান্যতম হ'লেও গিফ্ট এটা দিবৰ কাৰণে যেতিয়া উৎসাহ উদ্দীপনা যোগাই থাকে, ঠিক তেনেদৰে শিশু দিৱসৰ দিনা যিদিনা 14 নৱেম্বৰ, সেই 14 নৱেম্বৰ দিনাও যদি শিক্ষকসকলে, মোৰ অনুৰোধ শিক্ষকসকলেও যাতে এই শিশুসকলৰ কাৰণে যদি কিবা এটা অনুষ্ঠান 5 ছেপ্টেম্বৰ যেনেকৈ বিভিন্ন বিদ্যালয়ত এনেকুৱা ধৰণৰ অনুষ্ঠান পতা দেখা যায়, ঠিক তেনেকুৱা ধৰণৰ অনুষ্ঠান যদি 14 নৱেম্বৰ দিনাও স্কুলৰ ল'ৰা ছোৱালীখিনি উৎসাহ উদ্দীপনা দি তেওঁলোকৰ প্ৰতি মৰম দেখুৱাই, তেতিয়া হয়তো বেছি ভাল হ'ব। এইটো মোৰ মতামত দেই, আপোনালোকৰ কেনেকুৱা মতামত মই নাজানো। এনেকুৱা কৰিলে হয়তো ভাল হ'ব আৰু আমাৰ ল'ৰা ছোৱালীখিনি, উঠি অহা ল'ৰা ছোৱালীখিনি হয়তো এই ক্ষেত্ৰত উৎসাহ উদ্দীপনা আৰু এই শিক্ষাগুৰু আৰু শিষ্যৰ মাজৰ যিটো সংযোগ, মানে তেওঁলোকৰ মাজত যিটো কি কয় এইটোক আপোনাৰ সম্পৰ্ক, সেই সম্পৰ্ক হয়তো বহুত দূৰ দূৰলৈ আগুৱাই লৈ যাব। আপোনালোকে মতামত জনাবচোন, এনেকুৱা ধৰণৰ কিবা কৰিব পাৰে, যেনেকৈ 5 ছেপ্টেম্বৰ দিনটো যেনেকৈ শিক্ষকসকলৰ কাৰণে আমাৰ শিশুসকলে পূৰা গোটেই দিনটো উচৰ্গা কৰি দিয়ে, ঠিক তেনেদৰে 14 নৱেম্বৰ দিনাও যাতে শিশুসকলৰ কাৰণে আমাৰ শিক্ষকসকলে কিবা নহয় কিবা এটা ব্যৱস্থা কৰে, তাৰ কাৰণে মোৰ আপোনালোক সকলো শিক্ষকসকলৰ মোৰ অনুৰোধ।